Hello guys, welcome back to my channel Madhab. আজি বহুত দিন এদি বৰষুণ মাৰি আছে আপোনালোকে গম পাইছে তো আজি বতৰটো চাবৰে কেনেকুৱা সুন্দৰ হয় আৰু এনেকুৱা সুন্দৰ বতৰ এটা আমি তিনিটা মিলি চেঞ্জ কৰিম বুলি ভাবিছো আৰু মূল চেঞ্জ কৰিব ইফালে জিতু ভাই আৰু ইফালে আছে নয়ন ভাই আৰু আমি তিনিটা মিলি তৎক্ষণাত যাই লেচুলে বলক আৰু ইফালে এগাৰে বজালে আৰু ইফালে চাব দিনা লেচু আছে আৰু আমি ফুৰাৰ পৰা লেচু লৈ তো অথাবৰে খোৱা লৈ ললো আৰু তৎক্ষণ চাবৰে বজাৰৰ পৰা লেচু লৈ আহিলো ইফালে পুৰা থোৱা খোৱা লৈ আহিলো যেহেতু আমি তিনিটা চলি চেঞ্জ কৰিম পুৰা চাবৰে তিনটো পেলা লেচু পুৰা তিনটো আৰু লেচু এতিয়া দেখি বা খাওঁ লাগি গৈছে তা খালে মানে প্ৰথমতে এটা টেষ্ট কৰি লওঁ কেনেকুৱা হয় গাঁতা দি বাগাল খেলালো বঢ়িয়া 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 মিঠা হয় বঢ়িয়া লাগিছে আৰু চেলেজন আমাৰ চেটা পুৰা ৰেডি হৈ গ'ল একদম চাব পাৰে আৰু এইফালে আছে লেচু তিনিটা পৰা ভাগ কৰি লৈছোঁ আৰু লৈছোঁ বাতি আৰু এই বাতি কিয় লৈছোঁ জানানে তাৰমানে এটা যোনজনে প্ৰথমতে বেছিকৈ লেচু খাব আৰু তাৰমানে গুটিকেইটা ইয়াতে থোৱা হ'ব বাতিত আৰু বাতিত যোনজনে লেচু গুটি বেছিকৈ খাই সি হ'ব উইনাৰ আৰু যোনে হাৰে সি খাব লেচুৰ গুটি খাব লাগে আৰু ৰেডি নে একদম পুৰা খাবৰ কাৰণে ৰেডি একদম ৰেডি আৰু চেলেঞ্জৰ নিয়মটো যিটো বেয়া কৰি দিব কেনেকৈ খাব লাগে তো আমাৰ চ্যালেঞ্জটো যেহেতু অলপমান অদ্ভুত টাইপৰ হ'ব তো আমি চ্যালেঞ্জটো কৈ দি আছোঁ কেনেকৈ হ'ব তো আমি ইয়াতে তিনিটা মানে ভাগ কৰি লৈছোঁ আৰু তিনিওটাৰে মানে ইয়াতে বাতি থোৱা আছে তো চাব পাৰে এই লেচু খাই যিবিলাক মানে গুটি ওলাব তো গুটিকেইটা আমি বাতিত থ'ম আৰু এই গুটিকেইটা মানে আমি হিচাপ কৰিম কোনে মানে কেইটা খাইছে আৰু টাইম থাকিব আমাৰ মাজত 3 মিনিট তো এই 3 মিনিট মানে যোনে বেছিকৈ খাব সি উইনাৰ হ'ব সি মানে পাব 500 টকা আৰু যোনে কমকৈ খাব সেই গুটিকেইটা মানে যিকেইটা আমাৰ ৰ'ব গুটি সেই গুটিকেইটা চবাই গিলি দিব লাগিব তো মানে এইটোৱে থাকিব গুটিকেইটা খাব লাগিব গুটি মানে দিম আৰু 3টা 4টা যেটা খাব পাৰে তো এতিয়া পৰা খাবৰ কাৰণে ৰেডি হৈ গ'লো এতিয়া আমি বহিলাম আৰু বহিলে আপোনালোকক দেখুৱাই দি আছোঁ পুৰা চেঞ্জৰ কাৰণে একদম ৰেডি হৈ গ'লো বহি ল'লো বহি আৰু কিয় ক'ব নোৱাৰোঁ আৰু 500 টকা মই পাব আৰু যোনে পাই পাব আৰু সেইটো কোনো কথা নাই যোনে হাৰি আহিব লাগে গুটি এতিয়া পুৰা আৰম্ভ কৰি দিওঁ আৰু বলক টাইমাৰ হৈ গ'ল ৰেডি আৰু আমি তিনিটা কৰি ৰেডি একদম আৰু যোনে জয় সি পাব 500 টকা আৰু যোনে হাৰি সি খাব লাগে গুটি তাৰপৰা ৰেডি নে একদম ৰেডি বলক খাওঁ তো 1 2 3 start তো লেচু মানে কেতিয়াবা মাজতে এইবিলাক পকা থাকে মানে এইবিলাক অলপ চাই খাব লাগে সেইকাৰণে টাইম 3 মিনিট দিয়া হৈছে একদম পুৰা মজা মিঠা আছে মিঠাটো কিন্তু বঢ়িয়া মিঠা আছে পকা আছে অলপ অলপ তো আপোনালোকে দেখিলে পুৰা জবৰদস্ত চেঞ্জ হৈছিলে আৰু এইফালে সেই টাইম 3 মিনিট 4 ছেকেণ্ড আৰু এতিয়া গুটি গণা হ'ব কোনি বেছিকৈ আছে আৰু এইফালে গুটি আছে চাৰিওফালে চাব পাৰে গুটি আছে আৰু প্ৰথমতে চাব এয়াৰ অলপ গুটি আছে এয়াৰো আছে আৰু মোৰো আছে এতিয়া মোৰ এতিয়া ইয়াৰ পৰা গণা হ'ব ভাগ গণি থাকে এতিয়া উঠি আছে তুমি তো মোৰ বাৰু চাওঁ হিচাপ কৰি কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12টা ইফালে 12টা আৰু নয়ন ভাই দেখি গণি থাকে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 ইও খালে 12টা আৰু এই মই কেইটা আছো গণিত আছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা মই খালো 14টা তাৰমানে আজি উইনাৰ হ'লো মই চাবৰে আজি উইনাৰ মই তহঁতি যিহেতু আমি দুটাই বাৰ তো একো নাই আমি দুটাই মানে গুটি খাম এতিয়া তই দুটা গুটি খাব নালাগে এটা কাম কৰা যিহেতু দুটা যি 12টা খালে সেইকাৰণে দুটাৰ কাৰণে 7টা লেচি দিছোঁ আৰু 7টা যোনে তাৰমানে প্ৰথমতে খাব পাৰে কোনে হ'ব উইনাৰ দেখাই দিয়ে তম দুটাই
তো চাবৰে এইফালে নয়ন ভাই বোৰে আগে খালে এতিয়া নয়ন ভাই উইনাৰ হৈ গ'ল আৰু তই এবাৰ হাৰি গ'লা আৰু তুমি এতিয়া গুটি খাব লাগিব আৰু তই যিহেতু মোৰ মানে হাৰাৰ কাৰণ কি আছিল জানেনে তো গুটিটোত মানে এটা পকা আছিল সেই পকাটোৰ কাৰণে মানে মই ৰখি যাব লাগে কোনো কথা নাই তই যিহেতু হাৰিছা হাৰাটো হাৰাই ভাই আৰু এতিয়া যিহেতু নয়নে জয় হ'ল সেইকাৰণে নয়নক এটা লিচুত ৰখান্তি দিয়া হ'ল আৰু যিহেতু মই ফাৰ্ষ্ট হৈছিলোঁ আৰু মই 500 টকা এটা পাই গ'লোঁ তো এতিয়া ফাইনেলি গুটি খোৱা টাইম আহি গ'ল যিটো ভাই ভাই কেনেকুৱা লাগি আছে গুটি খাব লাগে যি তো ভাবছোঁ মানে লেচুৰ গুটি খাব পাৰি না তো নাখাওঁ নেকি দে ভাই খাবতো লাগবে যিহেতু এটা হাঁচিয়া তই য'ত খাব চল তই মই হ'লে খাব লাগিব গুটিকেইটা তই এতিয়া খাব লাগবে না মানে চেলেঞ্জটো ময়ে ৰাখিছিলোঁ হাৰিলে মানে গুটি খাবাই লাগিব মই নাহাৰি যদি বেলেগে হাৰিলো তো সিহঁতক খাবাই লাগিব তো এতিয়া উপায় নাই সেইকাৰণে খাই দিওঁ দে আৰু যি হয় খাই দে তই বেছি তিনিটা খাই দিলে হ'ব তিনিটা এটা খাবাই পাৰো না আগে চাই লৈছোঁ তিনিটা খাবাই লাগিব পুৰা খাই দিব লাগিব নাকি গিলি দি পুৰা কেনাই একদম তিতা তো চাবাৰে এই পুৰা ক্লিয়াৰ কৰি দিলে আৰু দুটা খাই দি তো ভাজিয়ে নহয় একদম মানে মন চন কেম পেলাই গৈছে এটা খালোঁ যিহেতু চেলেঞ্জ আছিল তো এটাই খাই দিছোঁ আৰু নাখাওঁ নেকি আৰু তে হ'ব দে অকণ বহুত তিতা হয় সেইকাৰণে এটা খালি হ'ব দে তো আজি এইটো সৰু সুৰা ভিডিঅ' আছিলে আৰু ভিডিঅ' চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি ক'বা আৰু ভাল লাগিলে প্লিজ লাইক কৰি দিবা শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আজিলৈ ইমানে আছিলে বাই বাই জয় অসম